নমস্কাৰ, মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰতে এটা ফেচ পেক বনাম। মই ইউজ কৰা আৰু ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। বেছি বস্তু খৰচ নহয়, বেছি বস্তু দৰকাৰ নহয়, আপোনালোক সকলোৰে ঘৰতে আছে সেই বস্তুটো। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ এল'ভেৰা আৰু এল'ভেৰা জেলো ল'ব পাৰিব আপোনালোকৰ, জেল আছে যদি, আৰু জেল নাই যদি এল'ভেৰা গছো ল'ব পাৰিব। তাৰপিছত এল'ভেৰাখিনি কাটি এনেকৈ মিক্সিত দি আমি মিহি কৰি ল'ম। তাত দি পেলাই এল'ভেৰাখিনি উলিয়াই আৰু এতিয়া মই এল'ভেৰাখিনি উলিয়াই ল'লোঁ আৰু বেছি মিহি নহ'ল মোৰ, অলপ হাতেদি মোহাৰি দিলোঁ আৰু তাত এচামুচ নাৰিকলৰ তেল দিছোঁ। আৰু অলপমান হালধি গুড়ি দিলোঁ। আপোনালোকে কেঁচা হালধি আছে যদি আপোনালোকে কেঁচা হালধি দিব। আৰু এনেকৈ ভালদৰে লাৰি দিব আৰু 5 মিনিটমান থৈ দিব। এতিয়া 5 মিনিট হোৱাৰ পিছত মই লগাম। হালধিয়ে আমাৰ স্কিনখনৰ এণ্টিবেক্টেৰিয়েল কাম কৰে আৰু আমাৰ স্কিনৰ দাগসমূহ নোহোৱা কৰে। হালধি লগালে আমাৰ মুখখন উজ্জ্বলতা বাঢ়ে। আৰু নাৰিকলৰ তেলৰ পৰা আমি বহুত উপকাৰিতা পাওঁ। মুখত লগালে ছালৰ বহু সমস্যা দূৰ হয় আৰু নাৰিকলৰ তেলে দাগ যোৱাত সহায় কৰে আমাক। মৌ হৈছে ছালখনক বহুতো পুষ্টি প্ৰদান কৰে, যাৰ দ্বাৰা আমাৰ ছালখন সুন্দৰ আৰু সতেজ কৰি ৰখাত সহায় কৰে। আৰু এল'ভেৰা হৈছে এল'ভেৰা লগালে ছাল উজ্জ্বল হয়। এল'ভেৰাত এণ্টি অক্সিডেণ্ট থাকে আৰু এল'ভেৰাই ছালখনক বহুতো সতেজ কৰি তোলে। আৰু এনেকৈ লগোৱা হোৱাৰ পিছত 20 মিনিট ৰাখি আপোনালোকে মুখখন ধুই দিব। আৰু এতিয়া মই মুখখন ধুই আহিলোঁ। 20 মিনিট পিছত ধুই আহিলোঁ। আৰু ধুই আহি পেলাই মুখত অলপ আপোনালোকে যি ক্ৰীম ব্যৱহাৰ কৰে সেই ক্ৰীমটো ব্যৱহাৰ কৰি দিব। মুখত লগাব। মই বেবী ক্ৰীম ব্যৱহাৰ কৰোঁ, মই সেইকাৰণে বেবী ক্ৰীম লগাইছোঁ। আপোনালোকে যি ক্ৰীম লগায় সেইটো লগাব। এটাইও লগাইছে ফেচ পেক। চাওঁ মুখখন। ভিডিঅ'টো কেনেকুৱা পাইছে চাই জনাবচোন। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। সকলোকে ভালে ৰাখক, কুশলে ৰাখক, তাৰ কামনাৰে মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। থেংক ইউ।